অংকুৰ ফাৰ্মাৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ মোৰ আজি নতুন এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো হ'ল কোনো আজি ভিডিঅ'টো টপিক নাই, আজি টপিক নোহোৱা এটা ভিডিঅ'। টপিক নোহোৱা মানে কি, আপোনালোকে এতিয়া পথাৰবিলাকতো এতিয়া ধান কটা আৰম্ভ কৰিয়ে দিছে আৰু এই মাহতো ধান কটা হৈয়ে যাব। এতিয়া ধান কটাৰ পিছত আমি পথাৰখিনিত কি খেতি কৰিম? এনেইতো পেলাই থোৱাতকৈ আমি যদি ইয়াত কিবা এটা ধুনীয়া খেতি কৰিব পাৰোঁ, এতিয়া আমি কি খেতি কৰিম? আমাৰ সেইটো ধৰ মনত আমাৰ ভাৱটো আহি এনেই আমি এতিয়া কিন্তু খেতি কৰিলে ভালকৈ পইচা এটা ইনকাম কৰিব পাৰিম, হয়। সেইটোৱে আমিও এইবাৰ তাকে খেতি কৰিম। আপোনালোককো কৈছোঁ, আপোনালোকে ইয়াৰ পৰা কেনেকৈ খেতি কৰিব পাৰিব এইখিনি মাটিখিনি। এতিয়া কি হ'ল, এতিয়া মাকৈ আপোনালোকে ইয়াত ধুনীয়াকৈ মাকৈ খেতিটো কৰিব পাৰে, অতি কম খৰচত আৰু বহুত সহজ হয়। মানে মাকৈ খেতিটো কৰিবলৈ কাৰণে বহুত সহজ হয়। আপোনালোকক স্ক্ৰীণতটো মই দেখাই দিছোঁ, আপোনালোকে চাওক ফটো। মাকৈ খেতিটো কৰিবলৈ বহুত সহজ হয়। মাকৈ খেতিটো কৰিলে মাকৈ আপোনাৰ বেচিবও ধুনীয়া সহজ। আপোনালোকে যদি 1 বিঘা মাকৈ ভালকৈ কৰে, 1 বিঘা মাকৈৰ পৰা মিনিমাম আপোনালোকে 12 কুইণ্টেল মাকৈ পাব। 12 কুইণ্টেল মাকৈ, 1 কুইণ্টেল মাকৈ দাম হ'ল এতিয়া 1500 টকা। ফাৰ্মাৰবিলাকে আনে, আমিও যোৱা বছৰ আমি খেতি কৰা নহ'ল মাকৈ খেতি। আমি মাকৈৰ কাৰণে বিচাৰি আমি মাকৈ নাপালোঁ। আমি 1600 টকা কুইণ্টেলকৈ মাকৈ কিনিবলগীয়া হৈছে আমাৰ গাহৰিক খুৱাবলৈ কাৰণে। আপোনালোকেও মাকৈটো ধুনীয়াকৈ কৰিব পাৰে। এইবাৰ সেই গতিকে নিজে আমি কৰিম মাকৈটো। আমি কি কথা পাতি আছিলোঁ? মাকৈ খেতি। এতিয়া আপোনালোকে মাকৈ খেতিটো কেনেকৈ কৰিব? মাকৈ খেতিটো কৰিবলৈ কাৰণে ইমান আপোনালোকৰ কষ্টও নাই, ইমান খাটনিও নাই আৰু ইমান টাইম দিবলগীয়া নাই। মাকৈ খেতিটোত বহুত কম টাইম দিলে হ'ল। আপোনালোকে প্ৰথম ধুনীয়াকৈ হাল 3 চাচ বাই ল'ব। ফাৰ্মাৰ 3 চাচ হাল বাই লৈ পেলাই আপোনালোকে তাৰপিছত ধুনীয়াকৈ মাকৈ খেতিটো কৰিব পাৰে। তাতে অলপ গোবৰ সাৰ দি দিব, গোবৰ অলপ বা অলপ চুপাৰ অলপ তেনেকৈ মিলাই পেলাই দি দিব। অলপ চুপাৰ আৰু গোবৰ অলপ মিলাই দিলে আপোনালোকৰ ধুনীয়াকৈ মাকৈ খেতিটো হৈ যাব। তাৰপিছত আপোনালোকে নেক্সট কাম কি হ'ল, আপোনালোকে মাকৈ খেতিটো যেতিয়া গজি উঠিব, তাৰপিছত আপোনালোকে তাত অলপ কোৰ মাৰি দিলে। তাৰপিছত তাৰ নেক্সট কামটো হ'ল আপোনালোকে কোৰটো মাৰি দিয়াৰ পিছত অলপ মাটি জপাই দিব। মাটিটো অলপ জপাই দিব ধুনীয়াকৈ। তাৰপিছত আপোনালোকে মাটিটো জপাই দিয়াটো আপোনালোকে মাকৈ খেতিটো এটা প্ৰধান বস্তু হ'ল, মেইন বস্তুটো হ'ল পানী সুবিধাটো লাগিবই দেই। পানী সুবিধাটো আপোনালোকে কৰি ল'ব লাগিব। আপোনালোকে নাইবা ঘৰৰ ওচৰত কৰিব পাৰে। ঘৰৰ ওচৰত কৰিলে আপোনালোকে মটৰ লগাইও পানী দিব পাৰে আপোনাৰ ঘৰৰ ওচৰত হ'লে, নাইবা আপোনালোকৰ যদি পানীৰ সুবিধা আছে সেয়া পানীৰ সুবিধাটোও দিব পাৰে। তাৰপিছত আকৌ আমি মাকৈ খেতিৰ পিছত আমি ইয়াৰ পিছত কি খেতি কৰিব পাৰোঁ? মাকৈ খেতিৰ পিছত কি খেতি কৰিব পাৰোঁ, হয় সেইটো। এতিয়া আমি মাকৈ খেতিৰ পিছত আৰু এটা ভাল খেতি এটা আছে, আমি অমিতা খেতি কৰিব পাৰোঁ। অমিতা খেতিটো বিৰাট ভাল এটা খেতি। অমিতাটো আপোনালোকক বেচিবলৈ কোনো চিন্তা কৰিবলগীয়া নাই। অমিতাটো কিন্তু পথাৰত কৰিলে নহ'ব। অমিতাটো পথাৰত কৰিলে যিহেতুকে পথাৰত আপোনাৰ বহাগৰ আগে আগে বৰষুণ দি দিয়েতো, বহাগত তেতিয়া মানে পানী হৈ যায়, তেতিয়া অমিতা খেতিটো কৰিলে ইমান সুবিধা নহ'ব। পথাৰটো তেতিয়া মানে পানী হৈ গ'লে অমিতা গছটো মৰি যাব। অমিতা খেতিটো আপোনালোকে অলপ ওখ ঠাই হ'ব লাগিব। ওখ ঠাইত অমিতা খেতিটো আপোনালোকে ধুনীয়াকৈ কৰিব। স্ক্ৰীণৰ কাষতটো মই আপোনালোকক দেখাই দিছোঁ। অমিতা ফটো আপোনালোকে চাই লওক কেনেকৈ অমিতা খেতি কৰিছে কি নাই। আপোনালোকে অমিতা খেতিটো কৰি ধুনীয়া পইচা এটা ইনকাম কৰিব পাৰিব ইয়াৰ পৰা। অমিতাটো আপোনালোকৰ বেচিবলৈ ভাল হ'ব। বেচিবৰ কাৰণে কোনো চিন্তা কৰিবলগীয়া নাই, বেপাৰীয়ে আপোনালোকৰ ঘৰত আহি লৈ যাব। আপোনাৰ যদি মাটিটো অলপ খেতি কৰা, মাটিটো অলপ যিয়ে খেতি কৰক, অমিতা খেতি কৰক, জলকীয়া খেতি কৰে, আপুনি যি খেতি নকৰে, আপোনাৰ যদি মাটিটো অলপ যদি জেকা টাইপৰ বা অলপ দ নিচিনা মাটি হয় বা বৰষুণ মানে বেছিকৈ পৰি থাকিলে কি হয়, আপোনালোকে এটা কাম কৰিব পাৰে। আপোনালোকে মালচিং পেপাৰটো আপোনালোকে লগাব পাৰে। মালচিং পেপাৰটো লগাই ল'লে আপোনাৰ বনটো নগজিব, বন কটা বা খৰচা সেই খৰচটো আপোনালোকৰ নোহোৱা হৈ যাব। হাজিৰা মানুহ মানে কি কামত মানুহ লগাবলগীয়া নহয় আৰু আপোনাৰ প্লাছ আপোনাৰ সময়টো বাচি গ'ল। সেই বস্তুটো লগালে, মালচিং পেপাৰটো লগালে আপোনালোকৰ বহুত সুবিধা হয়। মালচিং পেপাৰটো লগাই ল'ব, সেইটো মালচিং পেপাৰটো তলত পাৰি ল'ব। মালচিং পেপাৰটো পাৰিলে আপোনাৰ ধুনীয়া মানে খেতি কৰিবলৈ ভাল, জংঘল নহয়। প্লাছ আপোনাৰ কি হ'ব, পানী দিলে আপোনাৰ যোনটো পানী দিব, পানীটো তাৰ তলতে জিপটো হৈ মানে ৰখি যাব, পানীটো জিপ হৈ যাব, কাষে কাষে পানীটো গুচি নাযায়। আৰু মালচিং পেপাৰটো আপোনালোকে পাৰি ল'ব। মালচিং পেপাৰটো পাৰি ল'লে ভাল। মই আপোনালোকক যোনকেইটা কথাকেইটা ক'লোঁ, মাকৈটো বেচিবৰ কাৰণে কোনো অসুবিধা নাই। মাকৈটো এতিয়া বিস্কুট কোম্পানীও লৈ যাব। বিস্কুট বিস্কুটত যিহেতুকে মাকৈটো চব ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। আপোনালোকে জানে আমি এতিয়া যোনটো দানাটো গাহৰি দানা হওক বা মুৰ্গীৰ দানা হওক, ব্ৰইলাৰ দানা হওক, যোনটোৱে ফিডত 60% মাকৈ থাকে, বাকী 40%হে বেলেগ বস্তু থাকে, কিবা কিবি বেলেগ মিনাৰেল মিক্সাৰ হওক বা কিবা শুকান মাছৰ গুড়ি এনেকুৱা খৰিয়াইছিলোঁ, বাকী 40%হে থাকে, 60% মাকৈ থাকে। আপোনালোকে এনেকৈ মাকৈ খেতিটো কৰিব পাৰে এনেই মাটিটো পৰি থকাতকৈ। যদি আপোনালোকৰ সময় আছে, ইমান বেছি পইচা ইনভেষ্ট কৰিবলগীয়া নহয়, বহুত কম পইচাতে হ'ব।
আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইবটো কৰিব। এনেকুৱা ধৰণৰ খেতি কিবা এনেকুৱা ৰিলেটেড ভিডিঅ'বিলাক মই বনাই থাকোঁ, আপোনালোকে চাব পাৰিব।